নমস্কাৰ 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 মই আকৌ আহিলোঁ তোমালোকৰ ওচৰলৈ কিয়নো মই তোমালোকৰ ওচৰৰ পৰা আঁতৰত থাকিলে মনটো একদম ভাল নালাগে সেইকাৰণে মই আহিছোঁ তোমালোকৰ ওচৰলৈ আৰু মই আজিও লৈ আহিছোঁ এটা সাধু কথা মই আজিও লৈ আহিছোঁ এটা মস্তি সাধু কথা বহুত ধুনীয়া সাধু কথা ভাল লগা সাধু কথা এই সাধু কথাটো মই তোমালোকৰ বাবে আনিছোঁ আমাৰ আদিবাসীসকলৰ মাজৰ পৰা আদিবাসী বা বাগিচাত কাম কৰা যিবোৰ মানুহ আছে তেওঁলোকৰ লোক সমাজত এই সাধু কথাটো প্ৰচলিত আৰু এই সাধু কথাটো একমাত্ৰ তোমালোকৰ কাৰণে মই লৈ আহিছোঁ আৰু এই সাধু কথাটো মই তোমালোকক আজি কম শুনিবা ওকে বঢ়িয়া সাধু কথা আৰম্ভ কৰিম দেই বহু দিনৰ আগৰ কথা বহু দিনৰ আগৰ কথা বহু দিনৰ আগিয়ে উজনি অসমৰ ফালে সেইফালে বহুত চাহ বাগিচা আছে নহয় সেইফালে তোমাৰ এখন গাঁৱত এটা বুঢ়াই বাস কৰিছিলে সেই বুঢ়াৰ বহুত ল'ৰা ছোৱালী আছিল এগাল ল'ৰা ছোৱালী আছিলে চিন্তু মিন্তু ৰিন্তু টুকলু মুকলু চুকলু পুকুলু টাকিটু মাকিমকু বহুত ল'ৰা ছোৱালী আছিলে এগাল ল'ৰা ছোৱালী এতিয়া বুঢ়াৰ বিশেষ একো নাছিলে বুঢ়া খুব দুখীয়া আছিলে আৰু বুঢ়াই কি কৰিছিলে ভিক্ষা মাগি খাইছিলে কি কৰিছিলে ভিক্ষা মাগিছিলে খোজে আৰু অকমান দিয়কচোন কিবা আছে নেকি ভিক্ষাৰীবোৰে যে ভিক্ষা খোজে নহয় দাদা অলপ দিয়কচোন খাবৰ কাৰণে একো খোৱা নাই বহু দিন হৈছে কিবা অলপ দিয়কচোন বুঢ়াই খুজি মেলি আনে আৰু যি পায় সেয়া নিজৰ ল'ৰা ছোৱালীকেইটা খুৱায় বুঢ়াই ৰাতিপুৱাই ওলাই যায় বুঢ়াৰ হাতত এডাল লাঠি থাকে আৰু সেই লাঠিডাল লৈ কপি কপি বুঢ়া ওলাই যায় বুঢ়াই ওলাই যায় ৰাতিপুৱা আৰু ভিক্ষা খোজে চাৰিওফালে ঘূৰি মেলি তেনেকে ঘূৰি মেলি যি পায় সেয়া লৈ আহে মই কৈছোৱেই যে সেইবোৰ আনি আটাইবোৰে ভগাই মেলি খায় এদিন বুঢ়া সদায় যেনেধৰণে ওলাই যায় তেনেধৰণে বুঢ়া খুজিবলৈ ওলাই গ'ল ঠাণ্ডাৰ দিন আছিলে এখন কাপোৰ উৰি ললে ধুনীয়াকে কাণ ঢাকি ধুনীয়াকে কাপোৰ এখন উৰি ললে লাঠিডাল ললে লৈ আৰু লাঠিডাল লৈ বুঢ়া কপি কপি তেনেধৰণে ওলাই গ'ল খুজি 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 বুঢ়া ঘৰলৈ উভতাৰ সময়ত আন্ধাৰ হ'ল খুজি মেলি ঘূৰি ফুৰোতে দিনটো শেষ হ'ল আৰু বুঢ়া ঘৰলৈ উভতিল ঘৰলৈ উভতাৰ সময়ত বুঢ়াৰ এটাই সমস্যা হ'ল সেই সমস্যাটো আছিলে যে বুঢ়াৰ ঘৰলে যিফালেৰে যায় বা যাব পাৰি বুঢ়াৰ ঘৰলে সেই ৰাস্তাটোতে সেই পথটোতে মাজত এখন শ্মশান আছিলে কি আছিলে শ্মশান শ্মশানত কি কৰে জানানে তোমালোকে শ্মশানত আমাৰ মানুহ ধৰা যেতিয়া ঢুকায় মানুহ মৰে মৰিলে আমাৰ কি কৰে জুইয়ে পুৰে ন জুই দি পুৰি পেলাই মৰা শটো বা মৃত মানুহজনক
পুৰা হয়, দাহ কৰে। শ্মশানত মানুহ নি দাহ কৰা হয়। হিন্দু ধৰ্ম অনুসৰি তোমাৰ দাহ কৰা হয়। এতিয়া ইছলাম ধৰ্মী লোকসকলে তেওঁলোকে কফিনত ভৰাই মাটিত পুতি পেলায়। খ্ৰীষ্টান ধৰ্মৰ মানুহসকলেও মাটিত পুতি পেলায় যেতিয়া মানুহ ঢুকায়। হিন্দু ধৰ্মৰ মানুহবোৰে কি কৰে, যেতিয়া কোনো এজন ঢুকায় তেতিয়া মানুহজনক সেই তোমাৰ খুব ধুনীয়াকৈ ধুৱাই মেলি পৰিষ্কাৰ কৰি শ্মশানলৈ নিয়ে, নি খৰিৰে সকলোৱে পুৰে। সেই শ্মশানবোৰত সাধাৰণতে ভূত থাকে বুলি কয়। শ্মশানত হেনো ভূত থাকে। মৰা মানুহৰ আত্মাবোৰ হেনো, বিশেষকৈ তোমাৰ দুষ্ট মানুহৰ আত্মাবোৰ হেনো শ্মশানত থাকে। সিহঁতে ৰাতি কিৰিলি পাৰে, হাঁহে। তোমালোকে হাঁহিছা যেতিয়া ৰাতি আন্ধাৰত, তেতিয়াহে গম পাওঁ ভূতবোৰে বোলে তেনেকে চিঞৰে। ৰাতি হেনো ভূতবোৰে মানুহক তেনেকে চিঞৰি চিঞৰি মাতে, আহৈ, ৰাতিৰ আন্ধাৰত যদি ভূতে তেনেকে মাতে, কি হব? যিয়ে নহওক, ৰাতি হেনো শ্মশানত ভূতবোৰে খুব চিঞৰ বাখৰ কৰে, গণ্ডগোল কৰে, হাঁহে, দৌৰা দৌৰি কৰে। আৰু মানুহবোৰক মাতে, আহৈ, ভূতে মাতিলে যাব পাৰি নি কোৱাচোন? ভয় নালাগিব? ভয় লাগিব, মস্ত ভয় লাগিব। এই যে ভিখাৰীটো আছিলে, বুঢ়া ভিখাৰীৰ ভয় লাগিলে, কাৰণ সেই শ্মশানখনৰ কাষেৰে গুচি যাব লাগিব। বুঢ়া চিন্তাত পৰিল, কি কৰা যাব, কাৰণ তাত ভূত আছে শ্মশানত। মানুহে কয় ভূত আছে বুলি। সেই আদিবাসী বা বাগানীয়া মানুহসকলে শ্মশানক কয় মুৰ্দাৰ কুৰ। কি কয়? মুৰ্দাৰ কুৰ। মুৰ্দাৰ কুৰ বুলি কয়। আৰু এই মুৰ্দাৰ কুৰত তোমাৰ ভূতবোৰ থাকে বুলি তেখেতে শুনিছিলে। গতিকে যিহেতু ঘৰলৈ যাওঁতে সেই মুৰ্দাৰ কুৰটো পাই তেখেতৰ ভয় লাগিলে। আন্ধাৰ হৈ আহিছে, চিলিবোৰে লাহে লাহে মাতিব আৰম্ভ কৰিছে। জোন নাছিলে, জোন থাকিলেওতো পোহৰ হয়, কিন্তু সিদিনা জোনেই নাছিলে। কৃষ্ণ পক্ষ। তেখেত সমস্যাত পৰিল। ঘৰলৈ যদি নাহে, ল'ৰা ছোৱালীকেইটাই কি খাব? ঘৰলৈ তেখেত আহিলে, ধৰা যিখিনি ভিক্ষা কৰি পালে, সেই ভিক্ষা কৰা চাউলখিনি ৰান্ধি মেলি সিহঁতক খাব দিব বা আটাই খাব। কিন্তু বুঢ়া যদি ঘৰলৈ নাহে, তেতিয়াহ'লে সিহঁতে লঘোণে থাকিব। গতিকে বুঢ়া ভিক্ষাৰী আহিবই লাগিব ঘৰলৈ। আৰু আহোঁতে সেই মুৰ্দাৰ কুৰ বা শ্মশানখন পায়, য'ত ভূতবোৰ থাকে। এসময়ত বুঢ়াই ভাবিলে, মই যাবই লাগিব। বুঢ়াই মনতে সাহস গোটালে, আৰু সাহস গোটাই তেখেতে লাঠিডাল খামোচ মাৰি ধৰিলে আৰু খোজ দিলে। চোৱা, ভয় কেতিয়াও নকৰিবা। যদি ভয় কৰা, তেতিয়াহ'লে তুমি একো কৰিব নোৱাৰা। মনত সদায় সাহস ৰাখিবা আৰু কাম কৰিবা।
ধৰি লোৱা তোমালোকে পঢ়া শুনা কৰা, কোনোবাই অংকক ভয় কৰা, কোনোবাই সায়েন্স বা বিজ্ঞান ভয় কৰা, কোনোবাই ইংৰাজী ভয় কৰা। ভয় নকৰিবা, চেষ্টা কৰিবা, মনত সাহস ৰাখিবা আৰু নিজকে ক'বা মই কিয় নোৱাৰিম, মই পঢ়িম, মই পাৰিমেই, মই কৰিব পাৰিম। যেতিয়া তুমি সাহস কৰিবা, যুঁজিবা, তেতিয়াই তুমি পাৰি যাবা। সাহস নেৰিবা। এতিয়া এই যে বুঢ়াটো আছিল, বুঢ়া ভিক্ষাৰী, তেখেতে মনতে সাহস বান্ধি ললে। তেখেতে ভাবিলে যি হয় তাকেই হ'ব, মই যামেই, কাৰণ ল'ৰা ছোৱালী কেইটাক খুৱাব লাগিব। বুঢ়াই ভিক্ষা মাগি পোৱা সেই চাউল শাক গোটেইখিনি নিজৰ মোনাটোত আছিলে, গতিকে তেখেতে যোৱাৰ সিদ্ধান্ত ললে। তেখেতে লাঠিডাল লৈ যাব আৰম্ভ কৰিলে। যাব আৰম্ভ কৰিলে। গৈ 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 বুঢ়াই দূৰৰ পৰা সেই মুৰ্দাৰ কোৰ বা শ্মশানখন দেখা পালে। আৰু শ্মশানখনত তেতিয়া ভূতবোৰে গীত আৰম্ভ কৰি এইবোৰ। তাত কোনে কি কৰি আছিল মই সেইখিনি তোমালোকক কম, বুজিছা? তাত এটা ভূত আছিলে, সেই ভূতটোৰ তোমাৰ ডিঙি নাছিলে। সেই ভূতটোৰ এই ডিঙিৰ পৰা ওপৰ মূৰটো নাছিলে, মূৰটো এই বুকুখনতে থাকে। আৰু এই তোমাৰ এনেকুৱা ধৰণে তোমাৰ কি হয়, এইফালে মূৰটো নাই আৰু মূৰটো আৰু মুখখন বুকুতে আছিলে। এনেকে দৌৰি থাকে। এই ভূতবোৰৰ ভিতৰত চিৰকুণ নামৰ এটা ভূত আছিলে। কি আছিলে? চিৰকুণ নামৰ এটা ভূত আছিলে। এই চিৰকুণ নামৰ ভূতটোৰ আকৌ 3খনমান মুখ আছিলে, মানে ডিঙি 3টা, এইপিনে এটা ডিঙি, এইপিনে এটা ডিঙি আৰু এইটো এটা ডিঙি, 3টা ডিঙি, আৰু 3টা ডিঙিত 3খন মুখ। সি সেই চিৰকুণ ভূতটোৱে এখন মুখেৰে জুই জ্বলালে, এখন মুখেৰে জুই জ্বলালে, এখন মুখেৰে, আৰু এখন মুখেৰে এখন তোমাৰ সেই মৰাশৰ হাত আনি একদম এখন মুখেৰে জুই জ্বলাইছে দেই, আৰু আন এখন মুখৰে সি এখন মুখেৰে সেই জুই জ্বলাই এখন মুখেৰে বিৰাট মৰাশ এটাৰ হাতখন টানি টানি খাই আছিলে। বুজিছা? আৰু আন এটা ভূতে কি কৰি আছিলে জানা? সিহঁতৰ মাজত মকৰ নামৰ এটা ভূত আছিলে। মকৰৰ জিভাখন আছিল বহুত দীঘল, তাৰমানে ভূতটোৱে ইয়াৰ পৰা তোমালোকক জিভাখনেৰে চুই দিব পাৰে, ইমান দীঘল। সি জিভাখন পকাই মেলি কি কৰে, মুখৰ ভিতৰত সোমাই থৈ দিয়ে, আৰু যেতিয়া মুখখন মেলি দিয়ে না, এনেকে দিয়ে, জিভাখন চিককে ঘূৰি ঘূৰি গৈ দূৰৰ বস্তু এটা চুব পাৰে। গতিকে সি কি কৰিছিলে, সেই মকৰ নামৰ ভূতটোৱে জিভাখন ঠাইচকে উলিয়াই দি তোমাৰ দূৰত থকা মৰাশ এটা চেলেকি আছিলে। আৰু ভূতৰ পোৱালি বুলি জঁপিয়াই মেলি তোমাৰ ইপিনৰ পৰা এটাই জঁপিয়াইছে, ইপিনৰ পৰা আন এটাই জঁপিয়াইছে, সিপিনৰ পৰা আন এটাই জঁপিয়াইছে, মুঠতে মস্ত উৎপাত কৰি আছে। ৰাতিটো সিহঁতৰ হয়, দিনততো সিহঁত থাকিব নোৱাৰে বা দিনত নাথাকে। ৰাতি হলে আন্ধাৰ ৰাতি শ্মশানত ভূতবোৰে তেনেকুৱা উৎপাত কৰে বুলি কয়। আৰু এই ভূতবোৰৰ নামবোৰ আছিলে তোমাৰ উল্টা চকুৱা, উল্টা চকুৱা আছিলে, তাৰপিছত আছিলে যেনে ধৰা খটখটীয়া, আৰু কি আছিলে মুণ্ডা তেলীয়া, পিংলা। নামবোৰ চোৱা, মুণ্ডা তেলীয়া, খটখটীয়া, উল্টা চকুৱা, পিংলা, আৰু ধৰা তোমাৰ আৰু আছিলে যেনে উজিংগা,
এইবোৰ তো উলুংগা এনেকুৱা ধৰণৰ এই ভূতবোৰে তোমাৰ সেই উৎপাতখন কৰি আছিলে এই যে বুঢ়াজন আছিলে এই বুঢ়াজন দেখিলে যে ভূতবোৰে মানে উৎপাত কৰি আছে এটা বুঢ়াইতো যাবই লাগিব উপায় নাই বুঢ়াই লাঠিডাল খামুচ মাৰি ধৰিলে ধৰি আগবাঢ়িলে বুঢ়াই যেতিয়া আগবাঢ়ি গৈ আছিলে গৈ গৈ শ্মশানৰ ওচৰ পালে ভূতবোৰে বুঢ়াক দেখা পালে চাৰিওপিনৰ পৰা ভূতবোৰ দৌৰি আহি বুঢ়াক ঘেৰি ধৰিলে ভূতবোৰে বুঢ়াক ঘেৰি ধৰিলে যেতিয়া ভূতবোৰে বুঢ়াক ঘেৰি ধৰিলে বুঢ়াই ভিতৰি ভিতৰি ভয় খাইছে নোখোৱা নহয় হ'লেও বুঢ়াই ভয় দেখুওৱা নাই বুঢ়াই কি কৰিলে লাঠিডাল জোৰছে ধৰিলে ধৰি বুঢ়া ৰৈ চাৰিওপিনে চালে ভূতকেইটা চাৰিওপিনে চাই ল'লে চাৰিওপিনে চালে চাই ক'লে মোক জুই তাপাতে দি মোক জুই তাপাতে দি 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 মানে মোক জুইৰ তাপ ল'ব দে ঠাণ্ডা দিন আছিলে বুঢ়াই কাপোৰ উৰিছিলে বুলি মই কৈছিলো নহয় বুঢ়াই ক'লে জুই তাপাতে দি মোক জুই তাপ ল'ব দে এই যে জুই তাপাতে দি বুলি ক'লে এই ভূতবোৰৰ মাজত এটা ভূতৰ নাম আছিলে তাপা এটা ভূতৰ নাম কি আছিলে তাপা মোক জুই তাপাতে দি বুঢ়াই যেতিয়া ক'লে তাপা নামৰ ভূতটোৱে ভাবিলে আয়া মোক বিচাৰি আছে হাতত লাঠি লোৱা মানুহ সি ভাবিলে সৰ্বনাশ বুঢ়াই আকৌ জুই তাপাতে দি মোক জুই তাপাতে দি তেতিয়া ই ভাবিলে যে মোকেই বিচাৰি আছে দুই এটা ভূতে উৎপাত কৰোঁতে বুঢ়াই দুই কোব মাৰিও দিলে দুই কোব দুই কোব মাৰিলে দুটামান ভূতক জুই তাপাতে দি তাপাই ভাবিলে যে এই ভূত সোপাক মোৰ লগৰ সোপাক এনেকে কোবাইছে আকৌ মোক বিচাৰি আছে সৰ্বনাশ এতিয়া কি হব ভূতৰ ভয় লাগিল সেইবাৰ কিছু সময় আগে বুঢ়াৰ ভয় লাগি আছিলে এতিয়া ভূতৰ ভয় লাগিলে বুঢ়াই জুইকুৰাৰ ওচৰত গৈ তোমাৰ জুইৰ তাপ ললে আকৌ ভুৰভুৰাই দিলে মোক জুই তাপাতে দি মোক জুই তাপাতে দি তাপাই ভাবিলে যে মই নিজে নিজে কোৱাটোৱেই উচিত হ'ব মই ওলাই যোৱাটো ভাল হ'ব তাপা নামৰ ভূতটো ওলাই আহিলে সি ওলাই আহি বুঢ়াক ক'লে মোকনো তই কিয় বিচাৰিছ মোক কিয় বিচাৰিছ তাপা ভূতৰ নাকেৰে মাত ওলাইছে কিয় বিচাৰিছ সি সৰু বাচ্চাৰ দৰে ঠেন ঠেনালে মোকনো তই কিয় বিচাৰিছ বুঢ়াই ক'লে তোৰ দেউতাৰে মোৰ পৰা টকা পইচা লৈছিলে পইচা ঘূৰাই দে বহুত টকা লৈছিলে সোণ লৈছিলে ৰূপ লৈছিলে এটা ঘূৰাই দিব লাগিব তাপাই ক'লে মই ক'ৰ পৰা দিম নহয় তোৰ দেউতাৰে টকা পইচা লৈছিলে ধন সোণ লৈছিলে মোক এটা ঘূৰাই দিব লাগিব জুই তাপাতে দি মোক জুই তাপাতে দি আকৌ বুঢ়াই ক'লে মোক জুই তাপাতে দি তাপাই ভাবিলে সৰ্বনাশ কথা তাপাই গোটেই ভূতবোৰৰ লগত আলোচনা কৰিলে আৰু গোটেই ভূতবোৰে আলোচনা কৰি সিদ্ধান্ত লৈ বুঢ়াৰ ওচৰত আহি ক'লে এতিয়া কি কৰিম উপায়টো বুঢ়াই ক'লে ৰাতিপুৱাৰ ভিতৰত মোৰ ঘৰত গৈ মোৰ ঘৰৰ চালত যিবোৰ টেকেলি ওলমাই থৈছো খালী টেকেলি
তাতে তহঁতে গোটেই সোণৰ মোহৰ সোণ ৰূপ টকা পইচা সব ভৰাই দিব লাগিব মই হেবিলাক নাজানো চৈতাপাদি বুঢ়াৰ ঘৰত খালি তোমাৰ কিছুমান পাত্ৰ আছিলে আৰু এই খালি পাত্ৰবোৰ বুঢ়াই থৈ দিছিলে আৰু বুঢ়াই ক'লে যে তাত তহঁতে সোণৰ মোহৰ সোণ ৰূপ এইবোৰ তাতে দিব লাগিব ভূতবোৰ মান্তি হ'ল সিহঁতে সোণ ৰূপ ধন আদি বুঢ়াৰ সেই টেকেলি কেইটাত থৈ দিবলৈ ৰাজি হ'ল ভূতকেইটা ৰাজি হ'ল আৰু সিহঁতে ক'লে যে হ'ব দে আমি দি থৈ আহিম কলহকেইটাত আমি ধন সোণ ৰূপ নাইবা টকা পইচা এইবোৰ ভৰাই থৈ আহিম তেতিয়া ই ভিখাৰীটোৱে বুজিলে যে ভূতকেইটাই ভয় খাইছে ভূতকেইটাই ভয় খাইছে বুলি ভিখাৰীয়ে বুজি পালে যেতিয়া ইহঁতে ভয় খোৱা বুলি গম পালে তেতিয়া ভিখাৰীটোৰ মনলৈ আৰু বেছি জোৰ আহিলে সি লাঠিডাল জোকাৰি নিদিবি জুইতাপাদে কালি দিব লাগিব ধন কৈ সেই ভিখাৰীটো গুচি গ'ল ঘৰলৈকে তেতিয়া আৰু ভিখাৰীটোৰ মনত ভয় নাছিলে দেই তেতিয়া ভিখাৰীটোৱে সেই আকৌ পৰম সাহসেৰে গৈ থাকিলে গৈ ঘৰ পালে আৰু ঘৰ পাই সেই যে ভিক্ষা কৰি পাইছিলে চাউল দাইল বা আন সামগ্ৰীসমূহ সেইবোৰ ধুনীয়াকে বনালে ৰান্ধি ল'ৰা ছোৱালী কেইটাৰ সৈতে ভগাই খাই ধুনীয়াকে শুই থাকিলে শুই থকাৰ আগে সি কি কৰিলে এই যে কলহ কেইটা আছিলে কলহ কেইটাৰ তলি কেইটা ফুটাই থৈ দিলে কলহ কেইটা যে ওলমাই থৈ দিছিলে ঘৰত মই কৈছিলো নহয় সেই কলহ কেইটা ফুটাই থৈ দিলে আৰু কি হ'ল শুই থাকিল ভিখাৰীটোৰ নাম আছিল অন্দা মই তোমালোকক কোৱাই নাই ভিখাৰীটোৰ নাম আছিলে অন্দা কি নাম আছিলে অন্দা নামৰ এই ভিখাৰীটোৱে তোমাৰ ভূতৰ সৈতে তেনেকুৱা ধৰণৰ কথা বতৰা হৈ গ'ল আৰু ভূতকেইটা ৰাজি হ'ল ভূতকেইটাই ভাবিলে যদিহে আমি ধন সোণখিনি নি ৰাতিৰ ভিতৰতে বুঢ়াক নিদিওঁ কলহ কেইটাত নথওঁ তেতিয়াহ'লে দিগদাৰ হ'ব ইপিনে বুঢ়াই শুইছিল যদিও টোপনি নাহিলে বুঢ়াই উঠি কলহ কেইটাৰ কাষত বহি থাকিলে ৰাতি ভূতকেইটাই সোণ ৰূপ তাৰপিছত টকা পইচা এইবোৰ আনি কলহ কেইটাত ঢালি আছে কিন্তু কলহ কেইটাত তোমাৰ সোণ ৰূপ এইবোৰ জমা হৈ থকা নাই কিয়নো বুঢ়াই তলিটো ফুটাই থৈ দিছিলে কৈছিলো নহয় তলিটো ফুটাই থৈ দিছিলে গতিকে সেইবোৰ তলত পৰি যায় ভূত কেইটা হাইৰাণ হৈ গৈছে কলহ কেইটা নভৰে ভৰাই আছে খালী হৈ আছে ভৰাই আছে খালী হৈ আছে ভৰাই আছে খালী হৈ আছে এটা সময়ত ভূত কেইটাই এই ভিখাৰীটোক ক'লে আৰু নোৱাৰো দে আৰু নাই আমাৰ হাতত টকা পইচা ই অন্দাই ক'লে নাই বুলি ক'লে হ'ব নেকি কিমান টকা লৈ গৈছে তহঁতৰ দেউতাহঁতে ককাহঁতে মোৰ পৰা মোক দিব লাগিব ভূত কেইটাই কালি কৰিলে যে ৰেহাই দে আৰু যিখিনি আছিল তো দিছো অন্দাই আৰু চকুৰে চালে যে বেছ কিছু টকা পইচা ধন সোণ জমা হৈছে তলত পৰি আছে তেতিয়া অন্দাই কপট খং দেখুৱাই ক'লে হ'ব সুদখিনি নাই নাপালো ঠিক আছে কোনো দুখ নাই মোৰ মূলখিনি দিছ ৰক্ষা পৰিলি যা এতিয়া ভূতকেইটাই ভাবিলে ৰক্ষা পালো ভূতকেইটাই ভাবিলে বাচি গলো ভূতকেইটাই সেই ৰাতিপুৱাৰ আগে আগে দৌৰ শ্মশানলৈ কাৰণ ৰাতিপুৱাৰ আগে আগে সিহঁত শ্মশান পাব লাগিব আৰু শ্মশানে সিহঁতে লুকাই থাকিব ভূতকেইটা গুচি গ'ল আৰু এই যে ঘৰত ধন সোণখিনি আনি দিছিলে ভূতকেইটাই সেইখিনিৰে অন্দাই কিছুদিনৰ ভিতৰত গাঁওখনৰ আটাইতকৈ ধনী মানুহ হৈ গ'ল অন্দা নামৰ সেই ভিখাৰীটো আটাইতকৈ ধনী মানুহ হৈ গ'ল ল'ৰা ছোৱালী কেইটাক খুব ধুনীয়া ধুনীয়া কাপোৰ দিলে
ডাঙৰ দীঘল কৰিলে, সিহঁতক বিয়া বাৰু দিলে, অন্দাই এটা বৰ ধুনীয়া ঘৰ বনালে, হা, ঘৰ বনাই তাত সুখে শান্তিৰে থাকিলে। আৰু অন্দাৰ ঘৰটো চাই মই গুচি আহিলো। অন্দাৰ ঘৰটো চাই মই গুচি আহিলো। সেইকাৰণে মই আজি তোমালোকৰ ওচৰলৈ চাহ বাগিচাৰ যি বাগানীয়াসকল আছে, আদিবাসী জনগোষ্ঠী, তেওঁলোকৰ লোক সমাজত প্ৰচলিত সাধু কথাটো তোমালোকৰ মনৰ চোতাললৈ কঢ়িয়াই আনিছিলো। আজিলৈ সাধু কথা শেষ। ভূতকেইটা শ্মশানত আছে, অন্দাই খুব ধুনীয়াকে বনোৱা সেই ডাঙৰ আৰু ধুনীয়া ঘৰটোত আছে। বোধকৰো এতিয়া গাড়ীও কিনিছে অন্দাই, মই নাজানো, বহুদিন যোৱা নাই। আজিলৈ সাধু সামৰিছো। মই আকৌ আহিম তোমালোকৰ ওচৰলৈ, লৈ আহিম আন এটা সাধু কথা দেই। আৰু তেতিয়ালৈকে তোমালোকে নিজৰ নিজৰ পঢ়া শুনাবোৰ খুব সুন্দৰকৈ কৰিবা। স্কুলত যি কৰিব দিয়ে, পঢ়িব দিয়ে, সেইবোৰ পঢ়িবা, নাইবা অনুশীলনবোৰ কৰিবা, এক্সাৰচাইজবোৰ কৰিবা। তোমালোক সফল হবা। সাহস নেহেৰুৱাবা। কি নেহেৰুৱাবা? সাহস নেহেৰুৱাবা দেই। মনত সাহস ৰাখিবা আৰু সদায় যুঁজিবা। মই কিয় নোৱাৰিম, মই পাৰিমেই, অন্দাৰ দৰে দেই। যিয়ে নহওক আজিলৈকে সামৰিছো, আকৌ লগ পাম। বাই বাই। का